নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালে আছে। আজি আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ অসমৰ 4জন জনপ্ৰিয় গায়কৰ ইউটিউব আৰ্নিংছ। বন্ধুসকল, 4গৰাকী জনপ্ৰিয় গায়ক হৈছে ভৃগু কাশ্যপ, নীল আকাশ, কুসুম, কৈলাশ এণ্ড ৰাকেশ ৰিয়ান। আটাইকেইগৰাকী অসমীয়া গায়কৰে এটা ইউটিউব চেনেল আছে। বন্ধুসকল, তেওঁলোকে নিজৰ পাৰ্চনেল ইউটিউব চেনেলৰ পৰা কিমান টকা মান্থলি ইনকাম কৰে আৰু তেওঁলোকে ইয়াৰলি কিমান টকা ইনকাম কৰে, আটাইবোৰ কথা আজি আমি আপোনালোকক জনাম। লগতে তেওঁলোকৰ পৰা আৰ্নিং ইউটিউবে কিমান টকা কাটে আৰু তেওঁলোকে কিমান টকা পে'মেণ্ট পায় মান্থলি আৰু ইয়াৰলি। বন্ধুসকল, আজি আমি আপোনালোকক লাইভ প্ৰুফ দেখুৱাম। তাৰ বাবে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। লগতে যদি আপুনি এই চেনেলটিত নতুনকৈ আহিছা তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, আজি আমি আপোনালোকক জনাব বিচাৰোঁ যে আমাক যোৱাটো ভিডিঅ'ত কমেণ্ট কৰা সকলৰ নাম। বন্ধুসকল, আমাক যোৱাটো ভিডিঅ'ত কমেণ্ট কৰিছিল মোনালী, আশিষ ৰাজবংশী আৰু চানু বজ্ৰ। বন্ধুসকল, আটাইকে ধন্যবাদ জনাইছোঁ। এইটো ভিডিঅ'ত আমি প্ৰথমে কথা পাতিম জনপ্ৰিয় ছিংগাৰ ভৃগু কাশ্যপৰ বিষয়ে। বন্ধুসকল, ভৃগু কাশ্যপৰ ইউটিউবত কিমান ছাবস্ক্ৰাইব আছে, লগতে তেওঁলোকে ইউটিউবৰ পৰা কিমান টকা ইনকাম কৰে মান্থলি আৰু ইয়াৰলি। বন্ধুসকল, প্ৰথমে আজি আমি আপোনালোকক জনাব বিচাৰোঁ যে ভৃগু কাশ্যপৰ ইউটিউব চেনেল আছে। ইউটিউব চেনেলটোৰ নাম হৈছে VK এণ্টাৰটেইনমেণ্ট। বন্ধুসকল, তেওঁৰ ইউটিউব চেনেলটিত ছাবস্ক্ৰাইব আছে 5,86,000। বন্ধুসকল, 586K। বন্ধুসকল, ভৃগু কাশ্যপে মান্থলি ইনকাম কৰে ইউটিউবৰ ফালৰ পৰা $1.3K পৰা $20.1K লৈকে। বন্ধুসকল, তেওঁৰ যদি আমি ইয়াৰলি কথা পাতোঁ, ইয়াৰলি তেওঁ $50K পৰা $240K লৈকে ইনকাম কৰে। বন্ধুসকল, এয়া আমি সংগ্ৰহ কৰিছোঁ ছ'চিয়েল ব্লেডছ নামৰ এটা ৱেবছাইটৰ পৰা। নিশ্চয় আপোনালোকে গৈ চাব পাৰে কোনোবা ইউটিউবাৰৰ যদি আপুনি আৰ্নিং চাব বিচাৰে। বন্ধুসকল, ইয়াৰ পিছত আমি কথা পাতিবলৈ গৈ আছোঁ অসমৰ অন্য এজন জনপ্ৰিয় গায়ক নীল আকাশৰ বিষয়ে। বন্ধুসকল, নীল আকাশৰ ছাবস্ক্ৰাইবাৰ কিমান আছে, লগতে তেওঁ ইউটিউবৰ ফালৰ পৰা কিমান টকা ইনকাম কৰে। বন্ধুসকল, নীল আকাশৰ ছাবস্ক্ৰাইবাৰ হ'ল 663K, অৰ্থাৎ 6,63,000 ছাবস্ক্ৰাইবাৰ আছে তেওঁৰ ইউটিউব চেনেলটিত। তেওঁ ইউটিউবৰ ফালৰ পৰা মান্থলি ইনকাম কৰে $1.1K পৰা $18.4K লৈকে। বন্ধুসকল, তেওঁৰ যদি ইয়াৰলি আমি কথা পাতোঁ, তেওঁ ইয়াৰলি $13.8K পৰা $220K লৈকে ইনকাম কৰে। বন্ধুসকল, নীল আকাশৰ বিষয়ে জানি আপোনাৰ কেনেকুৱা লাগিল, আপোনাৰ অপিনিয়নটি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। নিশ্চয় আপোনাৰ কমেণ্টটি আমি নেক্সট ভিডিঅ'ত উল্লেখ কৰিবলৈ চেষ্টা কৰিম। বন্ধুসকল, ইয়াৰ পিছত আমি কথা পাতিবলৈ গৈ আছোঁ অসমৰ অন্য এজন জনপ্ৰিয় ছিংগাৰ কুসুম কৈলাশৰ বিষয়ে। বন্ধুসকল, কুসুম কৈলাশে ইউটিউবৰ পৰা কিমান টকা ইনকাম কৰে মান্থলি আৰু ইয়াৰলি, লগতে তেওঁৰ ইউটিউব চেনেলটিত কিমান ছাবস্ক্ৰাইবাৰ আছে, সকলোবোৰ কথা জানিবলৈ আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। লগতে যদি চেনেলটিত নতুনকৈ আহিছা তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, কুসুম কৈলাশৰ ইউটিউব চেনেলটিত ছাবস্ক্ৰাইবাৰ হ'ল 366K, অৰ্থাৎ 3,66,000 ছাবস্ক্ৰাইবাৰ আছে। লগতে তেওঁৰ ইউটিউবৰ ফালৰ পৰা মান্থলি ইনকাম কৰে $550 পৰা $8.8K লৈকে। আৰু যদি তেওঁৰ ইয়াৰলি আমি কথা পাতোঁ, ইয়াৰলি $6.6K পৰা $105.6K লৈকে। বন্ধুসকল, ইয়াৰ পিছত আমি কথা পাতিবলৈ গৈ আছোঁ অসমৰ অন্য এজন জনপ্ৰিয় ছিংগাৰ ৰাকেশ ৰিয়ানৰ বিষয়ে। বন্ধুসকল, ৰাকেশ ৰিয়ানৰো এটা ইউটিউব চেনেল আছে। ইউটিউব চেনেলটিত কিমান ছাবস্ক্ৰাইবাৰ আছে, লগতে তেওঁৰ ইউটিউবৰ ফালৰ পৰা কিমান টকা ইনকাম কৰে মান্থলি আৰু ইয়াৰলি। বন্ধুসকল, ৰাকেশ ৰিয়ানৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব আছে 297K, অৰ্থাৎ 2,57,000 ছাবস্ক্ৰাইবাৰ তেওঁৰ ইউটিউব চেনেলটিত আছে। বন্ধুসকল, তেওঁ মান্থলি ইনকাম কৰে $535 পৰা $8.6K লৈকে। লগতে তেওঁ যদি আমি ইয়াৰলি কথা পাতোঁ, ইয়াৰলি তেওঁ ইউটিউবৰ ফালৰ পৰা ইনকাম কৰে $6.4K পৰা $102.8K লৈকে। বন্ধুসকল, ৰাকেশ দাৰ আৰ্নিঙৰ বিষয়ে জানি আপোনাৰ কেনে লাগিল, আপোনাৰ অপিনিয়নটি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে আজিৰ ভিডিঅ'টো কেনে লাগিল, যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ নতুন ইণ্টাৰেষ্টিং ভিডিঅ'সমূহৰ আপডেটসমূহ পাই থাকিবলৈ। বন্ধুসকল, আজিলৈ ইমানে। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম।